মাননীয় সাংবাদিক বন্ধুসকল, আজি এটা BTC অঞ্চলৰ ৰাইজৰ বাবে অত্যন্ত স্মৰণীয় দিন, আনন্দৰ দিন। আজি BTCত নতুন চৰকাৰ গঠন হ'ল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL, BJP আৰু GSP যৌথভাৱে মিলি আজি কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি চাৰিখন জিলাৰ ৰাইজৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান হ'ল। আমি আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত আগন্তুক দিনত এই অঞ্চলৰ ক্ষিপ্ৰতাৰে উন্নয়ন সম্ভৱ হ'ব। আমি BTR চুক্তিখন কাৰ্যকৰী ৰূপ দিম নিষ্ঠাৰে, জনসাধাৰণক আস্থাৰ বিশ্বাসত লৈ। আৰু এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ বক্তব্য দিছে, আমি সকলোৱে আনন্দিত হৈছোঁ। আমি বিশ্বাস কৰোঁ যে সকলোকে আস্থাৰ বিশ্বাসত লৈ ইয়াত যিমান জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোক আছে সকলোকে নিৰাপত্তা নিশ্চিত কৰিব লাগিব। সকলোৰে উন্নয়নৰ বাবে সকলোকে সুযোগ প্ৰদান কৰিব লাগিব। সকলোকে মৰ্যাদা সহকাৰে সামাজিক সুৰক্ষা প্ৰদান কৰিব লাগিব। মাটি ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, ঐতিহ্য সকলোৰে ৰক্ষা হ'ব লাগিব। তেনেধৰণৰ সমন্বয়ে ভূমি হিচাপে এই BTC অঞ্চল প্ৰতিষ্ঠা লাভ কৰক, তাকে আমি কামনা কৰিছোঁ। আৰু আমি বিশেষকৈ BTC অঞ্চলৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ সহযোগিতাৰ বাবে। পোনপ্ৰথমবাৰৰ বাবে BTCত শান্তিপূৰ্ণ নিৰ্বাচন হ'ল। সাংবাদিক বন্ধুসকল, আপোনালোককো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত উল্লেখযোগ্য ভূমিকা আছে। ৰাইজৰ সহযোগত, আপোনালোকৰ সহযোগত প্ৰথমবাৰৰ বাবে এইটো ইতিহাস ৰচনা কৰিলে শান্তিপূৰ্ণ গণতান্ত্ৰিক মুক্ত মনে ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিলে। সেইবাবে এই নিৰ্বাচনটো অত্যন্ত গুৰুত্বপূৰ্ণ। মোৰ দৃঢ় বিশ্বাস যে সকলোৱে মিলি আগন্তুক দিনত এই অঞ্চলৰ সুন্দৰ ৰূপত উন্নয়নৰ ক্ষেত্ৰত সকলো সহযোগিতা আগবঢ়াব। আৰু মই আজি মোৰ বক্তব্যত ইতিমধ্যে কৈছোঁৱে যে যিমান সংখ্যক নিৰ্বাচিত প্ৰতিনিধি আছে সকলোৰে মই সহযোগিতা বিচাৰিছোঁ। সকলোৱে প্ৰমোদ বড়োক সহায় কৰক। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগতে তেখেতৰ যিমান সতীৰ্থ নিৰ্বাচিত হৈছে সকলোৱে আন্তৰিকতাৰে প্ৰমোদ বড়োক সহায় কৰক, যাতে এই BTC অঞ্চলত স্থায়ী শান্তি সম্ভৱ হয়, প্ৰতিষ্ঠা হয় আৰু উন্নয়ন সকলোৰে বাবে সম্ভৱ হয়। সকলোৱে আন্তৰিকতাৰে মিলাপ্ৰীতিৰে এখন সমৃদ্ধিশালী সমাজ BTC অঞ্চলত গঢ় লৈ উঠক। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তাকে মই কামনা কৰিছোঁ।